हेलो एवरीवन आज আপোনালোকৰ বাবে লৈ আহিছো আলু আৰু পনীৰ চপ তাৰ বাবে আমাক লাগিব বইল আলু মই তিনিটা বইল আলু লৈছো পিয়াজ আৰু জলকীয়া সৰু সৰুকৈ কাটি লৈছো লগতে লৈছো দুটা বিস্কিট নিমখ নৰসিংহ বাদাম শুকান নাৰিকল আৰু কিশমিশ লৈছো লগতে লৈছো পনীৰ আৰু অলপমান বেচন এতিয়া মই এই আটাইখিনি ভালদৰে পিটিকি লম আমি যেনেদৰে আলু পিটিকা বনাও তেনেকৈ এটা পিটিকা বনাই লম পনীৰ খিনিও এনেকৈ পিটিকি লম আপোনালোকে ইচ্ছা কৰিলে অলপমান কম তেলত পিটিকাৰ পাছত এইখিনি ভাজিও ল'ব পাৰে কিন্তু মই ভাজি লোৱা নাই এনেকৈ বনাম পনীৰ খিনিও এতিয়া হাতেৰে পিটিকি লৈছো আৰু এইখিনি পিটিকা হৈ গ'ল এতিয়া মই বিস্কুট কেইখনো হাতেৰে মোহাৰি লম মিহি কৰি লৈছো এনেকৈ যেহেতু কম বিস্কুট সেইকাৰণে হাতেৰে মিহি কৰিছো যিমান পাৰে ভালদৰে মিহি কৰিব বিস্কুটখিনি মিহি কৰা হৈ গ'ল আৰু এতিয়া বেচনখিনিত অকণমান নিমখ দিছোঁ সোৱাদ অনুসৰি আৰু অলপ পানীও দিছোঁ এতিয়া এইখিনি এটা ঘোল বনাই ল'ম ভালদৰে গুলি লৈছোঁ বেচনখিনি গুলা হৈ গ'ল এইটো কনসিষ্টেন্সিত ৰাখিলে হৈ গ'ল এতিয়া মই পিটিকাখিনিৰে এটা এটা ৰোল বনাম সৰু সৰুকৈ আপোনালোকে ইচ্ছা কৰিলে বেলেগ শেপো দিব পাৰে মই এনেকৈ লৈছো আৰু মই আটাইকেইটা এনেদৰে বনাই ললো আটাইখিনি বস্তু ওচৰতে যোগাৰ কৰি লৈছো এতিয়া মই এখন পেনত অলপমান তেল দিছো কম তেলতে বনাম একম তেলে আটাইকেইটালে হৈ যাব এতিয়া প্ৰথমতে বেচনখিনি ডুবাই লৈছো তাৰ পাছত বিস্কুটৰ গুৰিখিনি দি দিম হাতেৰে দিবলৈ বেছি ভালহে হয় সেইবাবে হাতখনে ভালদৰে চাফা কৰি ধুই হাতে ব্যৱহাৰ কৰিব মই এনেকৈ এটা এটাকৈ আটাইকেইটা তেলত দি যাম এয়া চাওক এটা সাইড ৰঙা হ'বই ধৰিছে কম জুইত ভাজিব যাতে পুৰি নাযায় এই চাৰিটা হৈ গ'ল আৰু বাকি থকা কেইটাও মই এনেদৰে ভাজি ললো আৰু এয়া চাওক টেষ্টি আলু আৰু পনীৰৰ চপ খাবৰ বাবে সাজু হৈ গ'ল আশা কৰো আজিৰ এই ভিডিঅ'টি চাই ভাল পালে আৰু যদি ভাল পালে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটি হিট কৰি দিব ধন্যবাদ